নমস্কাৰ, মই নমি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ধুনীয়াকৈ গা পা ধুই আহিলোঁ। আজি মানে কাপোৰ ধুইছোঁ, বহুতখিনি কাপোৰে ধুইছোঁ, মানে আধা কাপোৰ ধুই দিছোঁ, যিহেতু এসপ্তাহ মানে হৈ মানে ৰ'দটো দিয়া নাছিলে, তো আজি ৰ'দ দিছে। মৰাণ ডিব্ৰুগড় ছাইডেতো একদম ক্লাবৃষ্টি হৈ গৈছে। তো ভণ্টিও মানে গা ধুই আছে, কাপোৰ ধুইছে, ময়ো আধা ধুলোঁ, তুলিছিলোঁ চব বাহিৰত মানে ৰ'দত উলিয়াই দিছোঁ। ভণ্টিয়ে মানে চাই মোক হাঁহি গৈছে। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তো এতিয়া মই ফাৰ্ষ্টতে চাহ অকণমান খাই লওঁগৈ, আৰু পাপা মানে গা ধুব গৈছে, গাটো ধুই মানে একেলগে খাওঁ আৰু আমি চাহ। তো ভিডিঅ'টো চাই থাকিব আৰু। যিহেতু এতিয়া ঠাণ্ডাৰ বতৰ, তো বাটাৰটো একেবাৰে মানে গোটা পাতি আছে, অকণ মানে গলি থকা নাই। তো মই ভাবিলোঁ চচপেনটোৰ ওপৰতে দি দিওঁ, ঢাকনখন লগাই অকণমান গলক। কিন্তু কি হ'ল, নগলিলে, মানে এনেকৈ এতিয়া মই লগাব লগা হৈছে ব্ৰেডত। চাহ এটা খালোঁ, আৰু কাপবিলাক যেতিয়া ভিতৰত বহি থৈ আহিলোঁগৈ, মানে বাহিৰতে ৰ'দতে বহি চাহ খালোঁ। আৰু এইফালে দেখিছেনে গোটেই এসোপা কাপোৰ, এসোপা ইমান গাল কাপোৰ দিছে, এসোপা দেখিছেনে, এসোপা মানে আগফাল পাছফাল চব ৰছী বান্ধি দিছোঁ, আৰু পাছফালেও এসোপা আছে, আৰু এইফালে তুলি মেলি থৈছোঁ। আৰু এইফালে শাকনি বাৰীখন অকণমান মানে কাপোৰ ডাঙৰ ডাঙৰ হৈছে, ধুনীয়াখিনিও ধুনীয়াকৈ এইফালে ধুনীয়াকৈ ওলাই গ'ল। তো এতিয়া পাপাও গ'ল মানে বেটিক লৈ অকণমান উলিয়াই, মানে কি হয়, পাপা মানে স্কুটিখন উলিয়াবই নাই, বেটি মানে আগত গৈ উঠি ল'বগৈ স্কুটিখন, মানে পাপাই মানে অকণমান উলিয়াই ৰ'দত ৰখাই থওঁ হা। তাৰপৰা তাই উঠি লৈ স্কুটিখনত উঠি লৈ ফুফু যাম কৰি দিব। পাপা মানে স্কুটিখন লগত যেতিয়া মানে এপাক ঘূৰা নানেগৈ, তেতিয়ালৈকে তাই মানে কান্দি থাকিব। এপাক যেতিয়া ঘূৰাই আনে তেতিয়াহে তাই মানে শান্তিকৈ থাকে, নহ'লে পাপা মানে জোলৈ যায় পকতে দৌৰে, মানে স্কুটি উলিয়ালে। তো তুলি দুইখন চাহ পুৰিলে, তো ভাবিলোঁ ৰ'দত অকণমান দি দিওঁ। তো এইখন অকলে দাঙিবলৈ অকণমান কষ্ট হয়, বহুত গধুৰ। তো ভণ্টিৰ লগতে দাঙি মেলি আনিছোঁ আৰু। মানে ঠাণ্ডা লাগিছে, তো বাহিৰত মানে ৰ'দত আহি বহি দিছোঁ, মানে এতিয়া উঠি যাবলৈ মন নাই যোৱা। ভাত বনাবলৈ হ'ল, কিন্তু এতিয়া উঠি যাবলৈ মন নাই যোৱা। কিছুমান মানুহেতো মেজিৰ কাৰণে এইফালে খৰি কাটিলেই, আমি খৰি চৰিলৈকে যোগাৰ। আমি মেজি পাতিব পাই জানো? আমি এইবাৰ মেজি পাতিবও নাপায়, পিঠা বনাবলৈ নাপায়। লোকৰ ঘৰতে খামগৈ, আৰু যদি মাহঁতে বনায় তেতিয়া এনেওতো দিবই। মই নাজানো বাৰু, ভণ্টিয়ে বনায়, অলপ মই কৈছোঁ আৰু এনেই। তো ভিডিঅ'টো আগলৈ কি দেখাম চাই যাব। সদায় মানে একেখিনিকে দেখাই থাকোঁ, আপোনালোকে ভাবিছে কি সদায় সেই একেখিনিকে দেখাই থাকে, যিহেতু ঘৰতে থকা মানুহে সেইকাৰণে একেখিনিকে দেখাই থাকোঁ আৰু। তো এয়াকে চাই থাকিব আৰু ধুন দোকানৰ পৰা আহিলে ভাত খাবলৈ, বেটিক তেওঁৱে খুৱাই দিছে। আমাৰ বেটিয়ে মানে ডিম খাই খুব ভাল পায়,
তো আজি মোৰ ভাতৰ লগত আছে দাইল, ৰঙালাও, আলু, মটৰ ভাজি, ৰাতিৰে মাংস অকণমান আছে আৰু আচাৰ, জলকীয়া আচাৰ। তো এতিয়া খাই লওঁ। গুড ইভিনিং এভৰিৱান। এতিয়া একেবাৰে সন্ধিয়া হ'ল আৰু মই শুই উঠিলোঁ আৰু চাহ তাহ খাই কাম বন কৰি একেবাৰে আজৰি হ'লোঁ। তো পিছত ভিডিঅ'টো কণ্টিনিউ কৰোঁ। অথনিটো এনেকৈ থৈয়ে দিলোঁ, দিনৰ ভাত পানী খাই শুই গ'লোঁ। তো এতিয়া মোৰ কাপোৰ এগালমান জাপিব আছে। দিনৰ কাপোৰ কাল ভৰাই থৈ দিলোঁ, নাজাপিলোঁ। বেটি মানে শুই আছিলে, তাই চকু অসুখ হৈছে। ছোৱালীজনী মানে ইটোৰ পিছত সিটো অকল খালি ইটো সিটোৰ পিছত সিটো হৈয়ে থাকে। তো চকু অসুখ হৈছে, আমনিয়ে কৰিলে। তো তাই উঠাই কিনি কোচত অকণমান লৈ দিলোঁ, মনটো ভাল কৰি ল'লোঁ। এতিয়া ভাবিছোঁ কাপোৰখিনি জাপি লওঁগৈ। তাই অকণমান খেলি আছে মামাকৰ লগত। তো ভিডিঅ'টো চাই থাকিব। কাপোৰ গাল এগাল আছে, আপোনালোকক দেখাই আছোঁ ব'লক। এইগাল এই গোটেই বিচনা ভৰ্তি এসোপা মই জাপি লওঁ। কাপোৰখিনি জপা হৈ গ'ল। এতিয়া বেটি কিছুমান কাপোৰ জাপিব আছে আৰু পাপা আৰু ভণ্টিখিনি জাপি লওঁগৈ। যিহেতু পাপা আৰু ভণ্টি আনলযোৰ বাহিৰত আছে, তো তাত জাপিমগৈ। থ'বলৈ মানে জেগা নাইকিয়া, সেইবাবে মানে এনেকৈ আমাৰ আলনাটো এনেকৈ থৈ দিয়া আছে। তো মানুহক মানে কিমান লাজে পাওঁ মানে। বস্তুবোৰ মানে ল'বলৈ মন যায়, কিয় নলওঁ জানেনে? ঘৰটো আমাৰ কেঁচা ঘৰৰ বস্তুবোৰ সোনকালে বেয়া হৈ যায়, সেইবাবে আমি নলওঁ। তো যেতিয়া ঘৰটো ধুনীয়াকৈ পকাকৈ বনাম তেতিয়া আৰু বস্তু ল'ম আৰু। কিন্তু মোৰ বহুত ইম্পৰ্টেণ্ট বস্তু দুটা ল'ব লগা আছে, সেই দুটা মই ল'ম বুলি ভাবিছোঁ। দুদিন লোৱা আপোনালোকৰ লগত নিশ্চয় দেখাম বাৰু। তেতিয়া এইবোৰ কথা পাতি নাথাকোঁ, বোলক আকৌ কাপোৰ জাপি ল'মগৈ। জাপিলোঁ ন, এইবিলাক ধৰণৰ কাপোৰ নহয়। এইফালে স্পৰ্টিং আছে ধৰণৰ, আৰু এইফালে পেণ্ট আছে। ৰাতি যেতিয়া দোকানৰ পৰা মানে আহি হাত ভৰি ধুব, হাত ভৰি ধোৱাৰ পিছত এইবোৰ চব বেয়া হৈ থাকিব, তাৰপৰা আকৌ মানে মই ৰাতিপুৱা আকৌ নিজে ভাল কৰিব লাগিব। এতিয়া ভণ্টিহঁতৰ কাপোৰটো জাপি লওঁ। ভণ্টি আৰু বেটি মানে মোজা চোজা লগাই ল'ম। মোজা চোজাবোৰ পেণ্ট চেনিয়াত লগাই দিম, পাপাহঁতৰ আলনা চালনা লগাই দিম। তো কাপোৰখিনি জাপি হৈ গ'ল। ভাবিছোঁ বেটিক মুখ লগা ভঙাই লওঁগৈ। এইফালে সৰিয়হ শেষ হ'ল, সৰিয়হ ভৰাই লওঁ। তেতিয়া আজি পঢ়িব নিদিওঁ বুলি ভাবিছোঁ, যিহেতু চকুটো অসুখ ন, সেইবাবে পঢ়িব নিদিওঁ। ইছৰাম, পঢ়িব কি লডালডা পাতি গ'ল। কিনি আনি থৈছে ধুনে। বেটিক মানে মুখ লগা ভঙাবৰ কাৰণে সৰিয়হ কিনি আনিব লগা হৈছে। নিজৰ মাটিত থাকিও খেতি কৰিব পৰা নাই। কোনে কৰিব? কৰিবলৈ মানুহেই নাই। তো এতিয়া বেটিক মই মুখ লগাই ভঙাই লওঁগৈ। লগতে ভিডিঅ'টো কি দেখাব পাৰোঁ নাজানো বাৰু, চাই থাকিব। কাৰ ওচৰত বহিবা? মোজা নকৰিবা। অকণমান জুই খুৱাই লওঁ, বহুত ঠাণ্ডা পৰিছে। মোজা কেলে খুলিলা? মোজা সেকিছে। জুইতে মানে ভাত বনাবলৈ মন যায়, কিন্তু কি হয় এডোখৰ মানে আহি মানুহ বহি যায়, পাপা যে দোকানতে যোগাৰ ধৰা হয়। তো মানুহ আহে, মানুহৰ আগত মানে আমি ভাত পানী ৰান্ধিবলৈ বেয়া, সেইবাবে নবনাওঁ, গেছতে বনাব লগা হয়। মানে খৰি আছে, জুইতে মানে ভাত বনাবলৈ মন যায়। 5 মিনিট ৰান্ধিব বনাওঁ, মই যাবলৈ ভয় লাগে। দুষ্ট
ভণ্টিয়ে মই মানে এতিয়া একদম গৈ বগা ফুল বিচাৰি আনিলোগৈ নাপালোৱে মাত্ৰ 3 পা পাইছোঁ তাকো বেটিক কাইলৈ মানে চকুত ধুৱাবৰ বাবে পানীত ফুল বিচাৰি 3 পা পাইছোঁগৈ যেনে তেনে ধুনীয়াকৈ ডুবাই থৈছোঁ কাইলৈ যেতিয়া তাইক চকুত ধুৱাম বুলি ভাবিছোঁ গছজোপা মানে চবৰ ঘৰতে আছে কিন্তু ফুলপাহ কাৰো ঘৰতে নাই দেখা আমি চানা এইফালে চানা দেখাত কম লাগিছে আৰু আছেও কমকেই বাৰু এইফালে ৰাৱণীয়ে খাই আছে ৰাৱণীয়ে এইফালে মই খাই লওঁ তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আন মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বাই বাই নেক্সট টাইম লগত লগ পাম